নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভিলেজ ষ্টাৰ। আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। আজি এইটো মোৰ প্ৰথম ব্লগ আৰু এই প্ৰথম ব্লগটোতে আপোনালোকক জনাম যে আমাৰ এখন বৰ্তমান শ্বৰ্ট ফিল্মৰ কাম আছে। খুব ভাল লাগে ইয়াৰ লগত থাকি। আমাৰ প্ৰতিটো শ্বুটিং আৰু প্ৰতিটো কামতেই ইয়াৰ সহায় মানে কি ক'ম, নীলাঞ্জনা চাব ৰাইজ 20 তাৰিখে আহি আছে নীলাঞ্জনা। ডুমন, ভীম, বিশাল, পল্লৱ, এজন নমস্কাৰ। কিবা এটা কৈ দিয়া শ্বৰ্ট ফিল্মৰ বিষয়ে। এই চেনেলটো মোৰ চেনেলটোৰ কাৰণে কৰি আছোঁ এইটো। হয় হয়। চ' আমাৰ অহা 30 তাৰিখে আমাৰ এখন নতুন ছবি আহি আছে। ছবিখনৰ নামটো হৈছে নীলাঞ্জনা। চ' এই যিটো ঋষিদাই আমাৰ যিটো ব্লগ কৰি আছে সেইটো ঋষিদাই ছবিত যাব। চ' আশা কৰিম তাত লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু তথা আমাৰ যিটো নতুন ইউটিউব চেনেল হয়, যিটো চেনেলত আমাৰ এই নীলাঞ্জনা শ্বৰ্ট ফিল্মখন তথা ছবিখন আমি আপলোড কৰিম, সেই চেনেলটো একেবাৰে নতুন হয়। আমাৰ সকলোৰে আমাৰ লগৰখিনিৰ মাজত যিটো মানে লগৰখিনিৰ মাজতেই আমাৰ এটা নতুন চেনেল হয়। চ' আশা কৰিম সকলোৱে সেই নতুন চেনেলটোক ছাপোৰ্ট কৰিব আৰু আগবঢ়াই নিব। আৰু চেনেলটোৰ নামটো হৈছে লাইভ আনস্ক্ৰিপ্টেড। আৰু ৰিলিজ কেতিয়া দিব দিবা? ৰিলিজ অহা 30 তাৰিখে। অহা 30 তাৰিখে। ইয়াত ডুমন বহুত কষ্ট কৰি আছে ল'ৰাটোৱে, একদম বহুত কষ্ট কৰিছে না। দিনৰ মূৰত ডন হয় তাৰ ডেইলি। দৰটো থাকিবই, এটা কথা দৰ থাকিবই। ডেইলি দৰ হ'ব। ৰাতিলৈ দুটা একেবাৰে পল্লৱ নমস্কাৰ। নিশাচৰ নিকাছৰ সকলোৱে নিকাছৰ বুলিয়ে গম পায়। আমাৰ 30 তাৰিখে আহি আছে নীলাঞ্জনা, সকলোৱে চাব বুলি আশা কৰিছোঁ। আৰু আমাৰ এইটো চেনেলত যিটো চেনেলত এতিয়া এইটো ব্লগ যাব, সেইটো চেনেলতে আমাৰ বহুকেইখন ছবি আছে। মুক্তিৰ পৰা আদি কৰি সেউজ পৃথিৱীৰ পৰা আদি কৰি এতিয়া আপোনাৰ উৰণীয়া আমাৰ সকলোখিনি আছে। কিন্তু আমি এবাৰ এটা নতুন প্ৰচেষ্টা, নতুন উদ্যমেৰে কাম কৰিবলৈ যিমান পাইছোঁ এইবাৰ বেষ্ট দিবলৈ চাইছোঁ। শুনিলে বাইদেউহঁতে ক'লে 3 জুলাই তাৰিখে নীলাঞ্জনা আমি আপলোড কৰি দিম, সকলোৱে চাব আশা কৰিছোঁ। আৰু এইটো মোৰ প্ৰথমটো ব্লগ। কেনেকুৱা হৈছে জনাবচোন। মই এটা প্ৰথম ব্লগ কৰিছোঁ। আৰু চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ যিটো নতুন চেনেল যাৰ মই লিংক দিম, আমাৰ ট্ৰেইলাৰ ইতিমধ্যে সাজু হৈ উঠিছে সেইটো আমি আপলোড কৰিম, তেতিয়া লিংক দিম, সকলোৱে চাব। বাকী এয়াই কাম চলি আছে। আৰু এইটো ব্লগত ইমানেই। আৰু এটা চাগে ব্লগ মই আপোনালোকলৈ আগবঢ়াই দিম, আৰু নিশ্চয় চাব বুলি আশা ৰাখিলোঁ।